নমস্কাৰ ট্ৰেন্ডিং আছামিজ আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আগষ্টৰ 22 তাৰিখ আজি দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনে ধৰণৰ খবৰবোৰ নিতৌ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে ভিডিঅ'টো লাইক কৰি দিবলৈ নাপাহৰিব। এই মুহূৰ্তত দিব লৈছোঁ প্ৰথমটো খবৰ। 5 দিনলৈ ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী। ৰাজ্যজুৰি কালৰূপ ধাৰণ কৰিছে বতৰে। আগন্তুক কেইবাদিনলৈ ৰাজ্যত অব্যাহত থাকিব বতৰৰ কালৰূপ। নিশাৰে পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তত মুষলধাৰ বৰষুণ। আগন্তুক 4 দিনলৈকে ৰাজ্যত হ'ব নেৰানেপেৰা বৰষুণ। এটা প্ৰচণ্ড বৰষুণৰ লগতে বিজুলী ঢেৰেকণীয়ে জোকাৰিব ৰাজ্য। 24 আগষ্টলৈকে ৰাজ্যত বৰষুণ বিজুলী ঢেৰেকণীৰ সম্ভাৱনা। বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জাৰি কৰিছে এই সতৰ্কতা। এতিয়া ৰাজ্যৰ কেইবাখনো জিলাৰ বাবে জাৰি কৰিছে এলাৰ্ট। সাগৰ পৃষ্ঠৰ পৰা উৎপত্তি হোৱা ধুমুহাৰ ফলত বতৰে ল'ব ভয়ংকৰ ৰূপ। অসমৰ লগতে উত্তৰ পূবৰ আন ৰাজ্যসমূহতো বৰষুণৰ সম্ভাৱনা আছে। ৰাজ্যজুৰি কালৰূপ ধাৰণ কৰিছে এতিয়া বতৰে। আৰু এই মুহূৰ্তত দিব লৈছোঁ পৰৱৰ্তী খবৰ। কংগ্ৰেছৰ শক্তি বৃদ্ধি, এতিয়া বিজেপিত খহনীয়া। উজনি অসমত বিজেপিৰ ব্যাপক খহনীয়া। বিজেপিকে ধৰি অন্যান্য দল এৰি কংগ্ৰেছত বৃহৎ যোগদান। গৌৰৱ গগৈ উপস্থিতিত কংগ্ৰেছলৈ অৰ্ধশতাধিক নেতাকৰ্মী। মাজুলীত আন দলৰ বহু নেতাকৰ্মীয়ে যোগ দিলে কংগ্ৰেছত। এতিয়া বিজেপিৰ লগতে এজেপিৰ গণশক্তি TMPKৰ বহু নেতাও কংগ্ৰেছলৈ আহিছে। আৰু এই মুহূৰ্তত দিব লৈছোঁ পৰৱৰ্তী খবৰ। লাখ লাখ ছাত্ৰীলৈ ভাল খবৰ। অসম চৰকাৰে দিব 2 লাখ টকাৰ পৰ্যন্ত ঋণ। ৰাজ্যৰ লাখ লাখ ছাত্ৰীক ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উচ্চ শিক্ষাৰ বাবে ছাত্ৰ ছাত্ৰীসকলক চৰকাৰে প্ৰদান কৰিব এই ধন। 2 লাখ টকা পৰ্যন্ত শৈক্ষিক ঋণ প্ৰদান কৰিব অসম চৰকাৰে। আৰম্ভ হ'ব অভিনন্দন ইণ্ডুকেশ্যনৰ লোন ছাবচিডি স্কিম 2.0। শিক্ষক দিৱসৰ দিনাই এই আঁচনি আৰু শুভাৰম্ভণি কৰিব চৰকাৰে। প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিব 50,000 পৰ্যন্ত ছাবচিডি। এটা ছ'চিয়েল মিডিয়া যোগে মুখ্যমন্ত্ৰীয়ে জনালে এই আঁচনিৰ কথা। কোনে কোনে লাভ কৰিব চৰকাৰৰ এই আঁচনিৰ সুবিধা? অসমৰ স্থানীয় বাসিন্দাৰ হ'ব লাগিব এই আঁচনিত আবেদনৰ বাবে। অসম বা অসমৰ বাহিৰত উচ্চ শিক্ষাত অধ্যয়নত হ'ব লাগিব। লগতে পূৰ্বেও এই আঁচনিৰ সুবিধা পোৱা শিক্ষাৰ্থীয়ে পুনৰ নাপায় এই সুবিধা। চৰকাৰী চাকৰিয়ালৰ সন্তানেও লাভ নকৰে এই সুবিধা। লগতে এই আঁচনিৰ আওতাত নপৰে মন্ত্ৰী বিধায়কৰ সন্তান। সমাজৰ দৰিদ্ৰ বা অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ বাবে এই আঁচনি। এতিয়া ৰাজ্যৰ লাখ লাখ ছাত্ৰীক ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰীয়ে। আৰু এই মুহূৰ্তত দিব লৈছোঁ পৰৱৰ্তী খবৰ। ৰাজ্যত 5 দিনলৈ নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কতা। ৰাজ্যত অব্যাহত থাকিব বতৰৰ কালৰূপ। আগন্তুক 5 দিনলৈকে ৰাজ্যত হ'ব মুষলধাৰ বৰষুণ। প্ৰচণ্ড বৰষুণৰ লগতে বিজুলী ঢেৰেকণীয়ে জোকাৰিব ৰাজ্য। 24 আগষ্টলৈ এতিয়া ৰাজ্যত বৰষুণ বিজুলী ঢেৰেকণীৰ সম্ভাৱনা। এতিয়া আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কতা। সাগৰ পৃষ্ঠৰ পৰা উৎপত্তি হোৱা ধুমুহাৰ ফলত বতৰে ল'ব ভয়ংকৰ ৰূপ। অসমৰ লগতে উত্তৰ পূবৰ আন ৰাজ্যসমূহতো বৰষুণৰ সম্ভাৱনা। ৰাজ্যত অব্যাহত থাকিব বতৰৰ এতিয়া কালৰূপ। আৰু এই মুহূৰ্তত দিব লৈছোঁ পৰৱৰ্তী খবৰ। ৰাজ্যসভা নিৰ্বাচন বিজেপিৰ প্ৰাৰ্থীৰ ঘোষণা। ৰাজ্যসভাৰ 2খন আসনৰ বাবে বিজেপি প্ৰাৰ্থীৰ ঘোষণা। প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ৰামেশ্বৰ তেলীক প্ৰাৰ্থিত্ব বিজেপিৰ। 4বাৰ প্ৰাক্তন বিধায়ক মিছন ৰঞ্জন দাসক দ্বিতীয়গৰাকী প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ। কাইলৈ মনোনয়ন দাখিল কৰিব বিজেপিৰ 2গৰাকী প্ৰাৰ্থীয়ে। এতিয়া 2গৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হোৱাটো প্ৰায় চূড়ান্ত। ৰাজ্যসভাৰ 2খন আসনৰ বাবে বিজেপিৰ প্ৰাৰ্থী ঘোষণা। প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ৰামেশ্বৰ তেলীক প্ৰাৰ্থিত্ব বিজেপিৰ। আৰু এই মুহূৰ্তত দিব লৈছোঁ পৰৱৰ্তী খবৰ। আকৌ বুৰিল গুৱাহাটী, একৰ পানী। আকৌ কৃত্ৰিম বানত বুৰ গ'ল গুৱাহাটীৰ মহানগৰী। নিশাৰে পৰা অহা বৰষুণত জলমগ্ন গুৱাহাটীৰ বিভিন্ন প্ৰান্তত। এফালে কৃত্ৰিম বান, আনফালে তীব্ৰ যান-জঁট। ৰাজপথত একাঠু পৰ্যন্ত উঠিছে পানী। হাতীগাঁও, বেলতলা, চাৰ্ভে, ৰুক্মিণী গাঁও, 6 মাইলত একাঠু পানী।
বুৰগল, পাঞ্জাবাৰী, চান্দমাৰী, গড়চুক, বৰাগাঁও আৰু চাৰিআলি। এতিয়া যোৰাবাটৰ তিনিআলিত এককাল পানীত বুৰিল ৰাজপথ। পানীৰ বাবেই ঘণ্টা ঘণ্টা ধৰি আবদ্ধ সৰু বৰ যান বাহনসমূহ। আকৌ জমৰ যন্ত্ৰণা ভুগিবলগীয়া হ'ল মহানগৰবাসীয়ে। আৰু এই মুহূৰ্তত দিব লৈছোঁ পৰৱৰ্তী খবৰ। ৰাজ্যত ওলাইছে লাখে লাখে ভুৱা ৰেচন কাৰ্ড। এতিয়া ভুৱা তথ্য দিয়াসকলক সাৱধান। আপুনিও ৰেচন কাৰ্ডৰ হিতাধিকাৰী নেকি? ৰেচন কাৰ্ড থকা লোকলৈ অত্যন্ত জৰুৰী খবৰ। ৰাজ্যত চৰকাৰে বিচাৰি উলিয়াইছে লাখে লাখে ভুৱা ৰেচন কাৰ্ড। এই ভুৱা ৰেচন কাৰ্ডৰ তালিকাত থাকিব পাৰে আপোনাৰো নাম। আপুনি যদি প্ৰকৃত হিতাধিকাৰী নহয় এতিয়াই ঘূৰাই দিয়ক ৰেচন কাৰ্ড। এটা ভুৱা তথ্য বা নথিপত্ৰ দি ৰেচন কাৰ্ডৰ সুবিধা আদায় কৰাসকল সাৱধান হওক। চৰকাৰে বাতিল কৰিব বিচাৰি উলিওৱা ভুৱা ৰেচন কাৰ্ডসমূহ। ইতিমধ্যে 50 লাখ ভুৱা ৰেচন কাৰ্ড বাতিল কৰিছে চৰকাৰে। মুখ্যমন্ত্ৰী আহ্বান মৰ্মে 10 লাখ অযোগ্য লোকে ঘূৰাই দিছে ৰেচন কাৰ্ড। বাদ পৰি যোৱা যোগ্য লোকক ৰেচন কাৰ্ড প্ৰদান কৰিব চৰকাৰে। এটা ৰেচন কাৰ্ডক লৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ ডাঙৰ মন্তব্য।